ইয়াত একদম ডাইৰেক্ট এনেকৈ সোমাই গৈছে আকৌ স্কুটিখন ইয়াত আছে মানুহটো ইয়াত আছে মানুহ বিচাৰি আছে নাই মানুহ তাৰপিছত ইয়াত বিহু নাই পোৱা দেখি পিনে ভবা নাই তাকে বিকাশ যায় বল আছে বুলি ঠিকে আহিছিলো কিন্তু ল'ৰাজনে কেঁচে কেঁচে আহি মেলি তলত সোমাই দিলে আমাক বচাম বুলি ল'ৰাজনে কি লৈ আহিছিলে ল'ৰাজনে স্কুটি লৈ আহিছিলে হোৱাইট কালাৰৰ চিংগুলে আহিছিলে হোৱাইট কালাৰৰ স্কুটিখন লৈ আহিছিলে আপোনাৰ দলটো ঘৰ ক'ত বেলেগি সন্দিকৈ গাঁও এতিয়া আপোনালোক ক'ত গৈ আছিলে লাকুৱাৰ পৰা ঘৰলৈ আহিছিলোঁ বিহু কৰি ঘৰলৈ আহিছিলোঁ আমি আহোঁতে ঠিকেই আহিছিলোঁ কিন্তু তেওঁহে আহি মেলি কিমানমান স্পীডত থাকিব পাৰে তেওঁ স্পীডতে আহিছিলে আপোনালোকে স্পষ্ট দেখিছে স্পষ্ট দেখিছোঁ আমি আগত উঠি আহিছিলোঁ মই ফ্ৰণ্টত আছিলোঁ এইটো কেলে হৈছে বুলি ভাবিছে দুৰ্ঘটনাটো কেলে হৈছে বাৰু ল'ৰাজনৰ কথা একো নাজানিম মাল খাই এতিয়া কোৱা মতে শুনিছোঁ অকণমান মেণ্টেলি প্ৰব্লেম আছে বুলি ল'ৰাটো এনেকৈ একো গম পোৱা নাই বাৰু ল'ৰাজনক কি আমি আছিলোঁ 13 গৰাকী আমাৰ এগৰাকীয়ে এই অকল গ্লাছে কাটিছে অকণমান তাৰপৰা এগৰাকী ইয়াত দুখ পালে খুন্দা খালে কাৰণে অসুখী গ'ল তাৰপৰা একো নাই হোৱা বাৰু মোৰ চিম্পী বৰগোহাঁই সন্দিকৈ ৰাস্তাটো অকণমান বহল কৰিব লাগে বাইদেউ মানে কৈ দিয়ক ৰাস্তাটো ঠেক হৈছে চাগে মন্দিৰ আছে মন্দিৰখনে মানে আপোনাৰ কোৰ্টখন আছে মন্দিৰ আছে স্কুল আছে তাৰ কাৰণে কিজানি ট্ৰেফিকটো অলপ বেছি ৰাছ হৈছে নেকি মন্দিৰখনে ভিৰটো বেছি হৈছে যথেষ্ট হৈছে আগতে এনেকুৱা ভিৰ নাছিলে ৰাস্তাটো যথেষ্ট ভিৰ হৈছে ইটো ৰাস্তা যিটো আমাৰ গেলেকী সংযোগ লিগিৰি হৈ যায় সেই ৰাস্তাটো উন্নত কৰিলে চাগে এইফালে ভিৰটো কমিব নেকি যদিও সেইফালে প্ৰায় গাড়ী এইফালে যোৱাৰ দেখা পাওঁ আমি প্ৰায়বোৰ গাড়ী এইফালে নাযায়ে সজাগ মানে ধৰক ৰাইজেতো কৈছে যে আমাক দুটামান স্পীড ব্ৰেকাৰ মানে স্কুলকেইখনৰ ওচৰত প্ৰয়োজন সেইটো কথা জনাইছে এতিয়া যিটো ঘটনা হ'ল ইয়াত কোনোবা কাৰোবাৰ স্পট ডেথ হৈছে নেকি হয় এজন স্পট ডেথ হৈছে তেখেতৰ ঘৰ মাদুৰী বুলি গম পাইছোঁ নামটো গম পাই নেকি কৌস্তৱ কোঁৱৰ ন বয়স কিমানমান হ'ব বয়স 15-16 বছৰ হ'ব আৰু তেখেত স্কুটি লৈ আহিছিলে বাকী বেলেগ কাৰো একো হোৱা নাই বাকী কাৰো একো হোৱা নাই বিশেষ একো হোৱা নাই আৰু এই মেজিকখনত থকা 2-এগৰাকী নাচনীয়ে অকণমান দুখ পাইছে হাতত আৰু মুখত অকণমান দুখ পাইছে আজিৰ ঘটনাটোত ভুল কাৰ বুলি ভাবে আপুনি আচলতে চালকৰ দুখ আছে বুলি মই ভাবোঁ কাৰণ গাড়ী দুইখন বহুত স্কুটিখনো স্পীডত আছিলে আৰু মেজিকখনো মই স্পীডত আছে বুলিয়ে ভাবোঁ যিটো দেখিছোঁ মানে আৰু নাচনীয়ে নিজে কৈছে যে আমি 13 গৰাকী আহিছিলোঁ ড্ৰাইভাৰৰ লগাই 14 গৰাকী পাৰে জানো এইটো আহিব এইটো ৰাস্তাত এনেকুৱা স্পীডত বেছি হৈছে মানে যাত্ৰী বেছিকৈ আহিছে গাড়ীখনত সেইটোতো আহিছে কিন্তু অত্যাধিক মানে স্পীডত আহিছে বহুত বেছি বেগত গাড়ী চলাইছে নহ'লে এটা তেখেত যদি লাহেকৈ আহিছিলে তেতিয়া আমাৰ স্কুটিখনক খুন্দা মাৰি তেখেত পৰি গ'লহেঁতেন কিন্তু গাড়ীখন মানে ধৰক পোষ্টত খুন্দা মাৰিব লগা নহ'লহেঁতেন স্পীড নথকা পোষ্টটো ভাগি যোৱা ৰাখিছে ভাগি গৈছে পোষ্টটো স্পীডত আছে কাৰণে ভাগিছে বুলি কয় হয় মেজিকৰ ড্ৰাইভাৰজনক ধৰিলে নি পুলিচে ড্ৰাইভাৰক ধৰিব পৰা নাই আমি আহি পাই তেখেতক দেখা নাই পলাই দিলে তেখেত বাইদেউ যিহেতু এই ৰাস্তাটোত প্ৰায় দুৰ্ঘটনা হৈ